जगतक परम गुरु श्रीमন্ত হরনারায়ণ কলায় তাহার পরম শিষ্য মাধব গুরুকে গুরুর সমস্ত শৰীৰৰ কাহানী এক বন্দনা সহিত প্ৰকাশ কৰে, যাক সমস্ত লোকসকলে জানে। ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণকীৰ্তন কৰে। সেই লোকসকল ওহি পৰমগুৰুক স্মৰি সেহি বন্দনা কৰোঁ, তাক দেখাব। শ্রীমন্ত শংকৰ হৰি ভকত জানা যে তাহান্ত বিনাই নাই 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 আমার পরম দৰক্ষিত সুন্দৰ গৌৰ কলেবৰ জৈছন সুৰ পৰকা সকল সভাসদ ৰঞ্জন যাকে দৰ্শনে পাপ বিনা। দৰক্ষিত সুন্দৰ গৌৰ কলেবৰ জৈছন সুৰ পৰকা